কোকৰাঝাৰৰ যেটো হেডকোৱাৰ্টাৰ বড়োলেণ্ডৰ হেডকোৱাৰ্টাৰ ইয়াৰ মূল এন্ট্ৰেন্স কাৰিগাঁৱত এটা ডিজাইন গেট এটা তৈয়াৰ কৰা হৈছে থিমেটিক গেট আৰু সেই গেটটো নিৰ্মাণ কৰাৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হৈছে আজিৰ পিছতে এই গেটটো নিৰ্মাণ কৰা হ'ব আৰু মেক্সিমাম 12 পৰা 14 মান্থৰ ভিতৰত এই গেটটো নিৰ্মাণ কৰি ওলাব বুলি আমাক ডিজাইনাৰে কৈছে সো সেই কাৰণে কিছুমান ভূমিৰ কাৰণে কিছুমান সমস্যা আছিলে গতিকে সেই সমস্যাটো সমাধান হৈ গ'ল ইয়াৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হ'ল এই নেশ্যনেল হাইৱে দি 31 নম্বৰ নেশ্যনেল হাইৱে দি বিভিন্ন দেশ বিদেশৰ মানুহ যোৱা অহা কৰে সো সকলো গম পায় যে কোকৰাঝাৰটো আমাৰ হেডকোৱাৰ্টাৰ হয় কিন্তু আজি এই থিমেটিক গেটটো বা ডিজাইন গেটটো হৈ যোৱাৰ পিছত আৰু ভালকৈ এই অঞ্চলৰ মানুহে বা আমাৰ দেশ বিদেশৰ পৰা অহা মানুহে গম পাব যে বিটিআৰৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰটো ইয়াৰ এন্ট্ৰেন্সটো এইটোৱে হয় আৰু এইটো খুব সুন্দৰ এটা ডিজাইন কৰা হৈছে যেতিয়া সাজি ওলোৱা হ'ব তেতিয়া সকলো ভাল পাব আৰু ইয়াৰ লগতে ইয়াৰ পূবফালে যিখিনি ভূমি আছে এই ভূমিত আমি আৰু অলপ প্লেনিং কৰিছোঁ তাত কিছুমান আমাৰ এটা ডাঙৰ গোল্ডেন লেংগুৰ যেহেতু এইটো ইনডেঞ্জাৰ স্পেচিছ হয় আৰু অকল বড়োলেণ্ডতে পায় সেইকাৰণে গোল্ডেন লেংগুৰৰ এটা ডিজাইন এটা বনাই আছোঁ তাত আৰু আমাৰ ইয়াত আছে আমাৰ যেটো বিভিন্ন বড়োৰ হিষ্ট্ৰিকেল মনুমেণ্টবিলাক আছে যিবিলাক ডিসপ্লে কৰা হোৱা নাই বা এই ডিজাইনবিলাক ৰাখা হোৱা নাই সেইকাৰণে ইয়াত বীৰ দৈমালৰ যেটো প্ৰতিমূৰ্তি আছে সেইটো আমি ডাঙৰকৈ সজোৱাৰ কাৰণে চিন্তা কৰিছোঁ আৰু ইয়াৰ লগতে চিকনা জহলাওৰো আৰু এটা মূৰ্তি বা স্টেচু এটা বনোৱাৰ কাৰণে আমি চিন্তা কৰা হৈছে গতিকে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা যে কোকৰাঝাৰ হেডকোৱাৰ্টাৰ হিচাপে ইয়াৰ সজাই বৰাই খুব সুন্দৰ কৰাটো আমি অলপ গুৰুত্ব দিছোঁ আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ যে যোৱা বছৰ ইণ্ডিয়ান আৰ্মি আমাৰ ইয়াতে 132তম দুৰণ কাপ ইয়াত আয়োজন কৰিছিলে আৰু এই বছৰো আমাৰ ইয়াতে 133তম দুৰণ কাপ ইয়াত হ'বলৈ গৈ আছে আৰু এইবাৰ আমাৰ কোৱাৰ্টাৰ ফাইনেললৈকে হ'ব ইয়াতে আৰু নেক্সট বাৰত সেমি ফাইনেললৈকে হ'ব আৰু তেখেতসকলৰ লগত আমি কথা পাতিছিলোঁ আৰু তেখেতসকলে আমাক অতি শীঘ্ৰে এটা যুদ্ধত ব্যৱহাৰ কৰা কামান এটা দিব আৰু টপ এটা দিব হিতুকো আমি সেক্ৰেটাৰিয়েটৰ ওচৰতে ধুনীয়াকৈ সজোৱাৰ কাৰণে এটা জায়গা বনাই আছোঁ গতিকে কোকৰাঝাৰখন সজাই বৰাই ইয়াত অহা ৰাইজৰ কাৰণে এণ্টাৰটেইনমেণ্ট প্লাছ ইয়াত আহি যাতে ভাল পায় এটা গুড ফিলিংছ এটা আহে ইয়াৰ কাৰণে কিছুমান কাম হাতত লৈছোঁ আমি 1 crore 81 lakhs আৰু কোকৰাঝাৰটো কাৰিগাঁও এক্ৰছ এইটো কোকৰাঝাৰটো কাৰিগাঁও ৰোডটো 4 লেনৰ কাৰণে এটা এষ্টিমেট তৈয়াৰ কৰা হৈছে আৰু সেইটো আমি অসম চৰকাৰ নিশ্চিত ক'ৰ পৰা পাৰোঁ এইটো চেংচন কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু সেই ৰাস্তাটো খুব ডিজাইন ৰাস্তা এটা ডিজাইন কৰা হৈছে গতিকে আমি আশা কৰোঁ যে আইডাৰ নিশ্চিতৰ পৰা নহ'লে ষ্টেট গভৰ্ণমেণ্টৰ পৰা এইটো ফাণ্ডটো পোৱাৰ লগে লগে ইয়াৰ নিৰ্মাণৰ কামটো আমি আৰম্ভ কৰিম